হাই গাইজ, মই নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আজি আৰম্ভ কৰি আছোঁ। যিহেতু আজি হ'ল এপ্ৰিলৰ 9 তাৰিখ, যিহেতু আজি আছে ভোট। আৰু আমাৰ ঘৰৰ ওচৰতে মানে যিহেতু 1 কিলোমিটাৰমান দূৰত হ'ব, তাৰ কাৰণে আৰু এইফালে বৰষুণ বৰ্তমান পৰি আছে, তাৰ কাৰণে লগত ছাতি লৈ আহিছোঁ। আৰু ঠিক আছে, তাত বাৰু মোবাইল নিব দিনে এদিন নাজানো। যদিহে মোবাইলটো নিব দিয়ে তেতিয়াহ'লে আৰু মানে কিমানখিনি মানুহ হৈছে, কিমান কি সেইটো আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু যিহেতু মানে বৰষুণ পৰি আছে, যদি ইমান মানে বৰষুণ পৰি মানে লাহে লাহে বৰষুণ পৰি আছে, বতৰ ঠাণ্ডা। ছাতিখন আৰু লগত লৈ লৈছোঁ ইয়াত দুখন মানে কাগজ, যিহেতু মই পিছে সেইখন হ'ল ভোট কাৰ্ড, আৰু এইখন যিহেতু মানে আৰু বৰ্তমান আমি গৈ আছোঁ ইফালে, আৰু নিশ্চয় দেখা পাইছে। আৰু যিহেতু মানে এইফালে পানী পৰি আছে, আৰু পানী পৰি থকাৰ কাৰণে বৰ্তমান যিহেতু আমি খোজকাঢ়ি আহিছিলোঁ, আৰু এইবাৰ দেখা পাইছে কিমান বোকা বোকা হৈ গৈছে ৰাস্তাবিলাক। আৰু যিহেতু মানে এইফালে দাদাই ফোন কৰি আছে, তাৰ কাৰণে এইফালে বৰ্তমান গৈ আছোঁ। আৰু যিহেতু আমি আহিয়ে পালোঁ, সেই আপোনালোকে নিশ্চয় দেখা পাইছে যিহেতু মানুহ ইয়াতে আছে, মানুহবিলাক যিহেতু ভোট দিবৰ কাৰণে আহিছে যিহেতু পানী পৰি আছে, বৰ্তমান পানী পৰি থকাৰ কাৰণে মানুহবিলাক যাব পৰা নাই নেকি। আৰু যিহেতু মানে ফাটি বৰ্তমান বৰষুণ পৰি থকাৰ কাৰণে এইফালে ছাতি গৈ আছোঁ, ছাতি আগলান কি আহি পাইছোঁ আমি বৰ্তমান। আৰু এইফালে গোটেই মানে লাইন হৈছে, যিহেতু স্কুলৰ কাঠিত সকলোবিলাকে লাইন হৈ গৈছে। এইফালে সেইবিলাক দেখা পাইছে গোটেইবিলাক ৰাস্তাত। আগতে মানে ইয়াত গেটৰ পৰা আছিল, গেটৰ পৰা এতিয়া বৰ্তমান নহয়, গোটেই মানে হেল্পত গৈছে। এইবিলাক গোটেই মানুহ লাইন। মানুহ লাইন কি করবো, উপায় নাই না। দেখা নাই গাখীৰ পুৰি আছে। এই বেলেগ মানুহগিলা যে আনা নাই, বেলেগ মানুহ কথাবিলাক মোৰ কথা বেলেগ। তুমি অলপ উন্নত মানুহ না, চাপ লাগব ঘৰত নাকটা ডুবি গেলি তেতিয়াহ'লে আৰু এটা বিয়া কৰাব লাগিব। বিয়াটো কৰাব খুজি আছো ৰ আপি, তাকেতো ডাঙৰ পাব ইয়াতে। হা নাপায় ইয়াতে, শিৱসাগৰত হৈছে তাৰ। হা শিৱসাগৰত আহা যাওঁতে ভাড়া চিন্তা কৰিবি, একদিনত অহা যোৱা কৰিব পাৰি 70 টকাত অহা যোৱা কৰিব পাৰোঁ। আমাৰ গুৱাহাটীবিলাকে 70 টকা যাওঁ দে। বৰ্তমান আমি আহি পালোঁ, আৰু তাতে যিটো ভিডিঅ' বনোৱা নাছিলোঁ, আৰু যিহেতু ইয়াত ভোট দি আহিলোঁ, ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু এইফালে যিহেতু মানে ইয়াতে কৈছিল